নমস্কাৰ, মই ৰক্তিম ফুকন আৰপি প্ৰডাকশ্যন ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই খুমটাই গাঁৱলৈ আহিছোঁ। এজন বয়সস্থ মানুহে কেনেদৰে তেখেতে গাহৰি ফাৰ্ম খুলি তেওঁ নিজে স্বাৱলম্বী হৈছে, গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাই থাকক। ৰমেশ্বৰ চাংমাই খুমটাই নগাঁও ঘৰ। আপোনাৰ এইটো গাহৰি ফাৰ্মখন খোলা কিমান দিন হৈছে? আপোনাৰ গাহৰি ফাৰ্মখন খোলা? গাহৰি ফাৰ্ম খোলা নতুনকৈ খুলিছোঁ, এতিয়া প্ৰায় ছমাহ 8 দিন হৈছে। এয়া আপোনালোকে শুনিবলৈ পালে ধৰ্মেশ্বৰ চাংমাই আপোনাৰ বৰ্তাই গাহৰি ফাৰ্মখন তেওঁ নিজাববীয়াকৈ খুলিছে আৰু তেখেতে এয়া আপোনালোকে দেখিবলৈ পাইছে গাহৰি ফাৰ্মখন এনেদৰে বনাইছে আৰু এয়া প্ৰথমতে পটাছ পানী থৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, পটাছ পানী দি এনেকৈ ভৰিটো তিয়াই পেলাই ফাৰ্মখনত সোমাব লাগিব। এয়া বৰ্তা আহকচোন, অকণমান কিছু কথা জানো আপোনাৰ ফাৰ্মখনৰ বিষয়ে। এইটো আপোনাৰ কোনটো জাতৰ গাহৰি? এইটো হেৰি ইয়কচাই জাতৰ গাহৰি ন? এয়া আপোনালোকে দেখিবলৈ পালে এইটো আপোনাৰ ইয়কচাই জাতৰ গাহৰি আৰু এই গাহৰিটো প্ৰেগনেণ্ট হৈ আছে নেকি? প্ৰেগনেণ্ট হৈছে ন? অঁ, প্ৰেগনেণ্ট হৈছে। আৰু ছাৰ্ভিচৰ কাৰণে আপুনি গাহৰি ৰাখিছেনে? কোনটো আহকচোন দেখা। এইটো ন? এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো ছাৰ্ভিচৰ কাৰণে ৰাখিছে। এইবোৰ চব ইয়কচাই গাহৰিহে, অঁ। আৰু আপোনাৰ এইটো কি বুলি কয়, ইয়কচাই গাহৰি। এয়া আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম কেইটা গাহৰি পুহি পেলাই আপুনি ফাৰ্মখন ষ্টাৰ্ট দিছিলে? প্ৰথম মই 6টা পুহিছিলোঁ। 6টা পুহিছিলে ন? পুহিছিলোঁ, খাচী 2টা, পাঠা এটা, চেউৰী 3জনী। অঁ, এতিয়া কিমান আছে? এতিয়া বৰ্তমান চেউৰী 3জনী আছে, পাঠাটো আছে ন? অঁ, আৰু মানে খাচী দুটা বিক্ৰী কৰিলে? খাচী দুটা তেখেতে অলৰেডি বিক্ৰী কৰিলে। আপোনালোকে দেখিবলৈ পাইছে তেখেতে গোটেই ফাৰ্মখন বৈজ্ঞানিক পদ্ধতিৰে বনাইছে। মই ফাৰ্মখন দেখাবলৈ তেখেতক অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই ফাৰ্মখন বৈজ্ঞানিক পদ্ধতিৰে বনাইছে আৰু গাহৰিকেইটাই পানী খোৱাৰ ব্যৱস্থাও কৰিছে। আপোনালোকে দেখিবলৈ পাইছে টেপটো, সিহঁতে নিজে মুখেৰে খাব পাৰে নহয় ন? অঁ, এয়া আপোনালোকে দেখিবলৈ পাইছে গাহৰিকেইটা এনেদৰে খায় আৰু এইপিনেলোকৰ মানে গাহৰিকেইটাৰ মলমূত্ৰবোৰ এইপিনে গুচি যাবৰ কাৰণে এইপিনে নলা এটা দিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো ড্ৰেইন টাইপৰ বনাই দিছে আৰু ওপৰত এয়া টিং দিছে। গোটেই এইবোৰ দেখিবলৈ পাইছে তেখেতে নতুনকৈ কৰিছে, যিহেতু চব নতুন টিঙে লাগি আছে বৰ্তমান। আৰু ৰাতি লাইট দিয়ে নহয়? লাইট আছে। আৰু পানী ব্যৱস্থাটো আপোনাৰ ক'ৰ পৰা আহে? পানী ব্যৱস্থাটো মই ঘৰতে ফিল্টাৰ কৰি এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো চিনটেক্স। অঁ, এইটোৰ পৰা আপোনালোকে পাইপেদি এনেকৈ দি আহে ফাৰ্মখন। অঁ, মানে গোটেই ফাৰ্মখনৰ পানীসমূহ আহে। আৰু গাহৰিকেইটা কি দানা দিয়ে? গডেজ দানা দিয়ে ন? এই আপোনালোকে দেখিবলৈ পাইছে গাহৰিকেইটাক গডেজ দানা দিয়ে। আৰু এইপিনেও এটা গাহৰি আছে, মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এইটো দেখিবলৈ পাইছে, এইটো গাহৰি, এইটো ইয়কচাই ন? অঁ, ইয়কচাই, গোটেইকেইটা ইয়কচাই যিহেতু। আপোনালোকে দেখিবলৈ পাইছে এই দুটা পাৰ্ট খালী আছে, মানে আগতে খাচী 2টা আছিলে, খাচী 2টা তেখেতে অলৰেডি বিক্ৰী কৰিলে। আপোনালোকে দেখিবলৈ পাইছে। আৰু এইপিনে লোহাৰৰ গেট দিছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এখন ৱাল 3 ফুট আপোনালোকে দেখিবলৈ পাইছে, এইখন ৱাল এনেকৈ দিছে যাতে মানে সৰুতে পোৱালিসমূহ মানে পাৰ হৈ যাব নাই, সেইবাবে তেখেতে 3 ফুট ওখকৈ ৱালখন বনাইছে। আৰু এতিয়া এই দুটা ৰুমত এতিয়া আপোনালোকৰ মানে পোৱালি জগিলে মানে ভৰাব ন? পোৱালি জগিলে ভৰাব, তেখেতে কৈছে অলৰেডি। তেখেতে পোৱালি জগিলে মানে এই দুটা ৰুমত ভৰাব। আৰু এইজনীৰ ছাৰ্ভিচ হোৱা মানে কিমান দিন হৈছে? জানুৱাৰী 6 তাৰিখে ন? অঁ, তেখেতে কৈছে এইজনী ছাৰ্ভিচ দিয়া জানুৱাৰী 6 তাৰিখে হৈছে। আৰু আপুনি ডক্টৰৰ পৰামৰ্শ লৈ থাকেনে? ডক্টৰৰ পৰামৰ্শ লৈ থাকে ন? অঁ, তেখেতে কৈছে ডক্টৰৰ পৰামৰ্শ তেখেতে লৈ থাকে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে এইপিনে এনেধৰণে তেখেতে ফাৰ্মখন বনাইছে। আৰু এইবোৰ কি বুলি কয়, দৰৱ পাতি মাজে সময়ে দিয়ে, ভিটামিন খুৱাই ন? অন্য দৰৱ নাই এতিয়া। অঁ, তেখেতে মাজে সময়ে ভিটামিন খুৱাই থাকে। এয়া আপোনালোকে শুনিবলৈ পালে তেখেতে মাজে সময়ে ভিটামিন খুৱাই থাকে। আৰু তেখেতে এইটো অকলেই মানে ফাৰ্মখন চোৱা চিতা কৰে। আৰু আপোনাৰ বয়স কিমান হৈছে? বয়সটো মোৰ 67। এয়া আপোনালোকে শুনিবলৈ পালে বৰ্তাৰ বয়স 67 হৈছে। আজি মানে তেখেতৰ 67 বয়সতো তেখেতে এখন ফাৰ্ম কৰিছে। গতিকে আপোনালোককো মই এটা কথা কওঁ যে আপোনালোকে উঠি অহা প্ৰজন্মই যাতে ঘৰত এনেই বহি নাথাকি এনেধৰণে আপোনালোকে ফাৰ্মসমূহ কৰি যাওক। গতিকে আপোনালোকে নিশ্চয় আগুৱাই যাব পাৰিব। আৰু বৰ্তাক মই ইমানখিনি কথা কোৱাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। নতুনকৈ যদি মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, বাই বাই।